Hi guys, welcome back to Assamese Food Recipe. আজি আমি বনাইছো আলু থেকেৰা টেঙা আৰু মাছৰ জোল আৰু মাটিমাহৰ বৰা, কাচকলৰ বাকলিৰ চাটনি আৰু কাচকলৰ আমি বনাবলৈ লৈছো থেকেৰা আলু মাছৰ জোল। এয়া লৈছো মাছখিনি আমি ফ্ৰাই কৰি থৈ দিছিলো। লৈছো থেকেৰা টেঙা অলপ লৈছো আৰু পিয়াজ আৰু শুকান জলকীয়া। এয়া লৈছো অলপমান পাঁচফোৰণ আৰু এয়া আলু লৈছো। এইখিনি আমি আদা নহৰু একো ইউজ নকৰো। আমি পাঁচফোৰণখিনি দিম। পিয়াজ পিয়াজখিনি অলপ ৰঙা হ'লেকে ভাজিব। ইয়াতে আমি আদা নহৰু মছলা কোনো ধৰণৰ ব্যৱহাৰ কৰা নাই। পিয়াজখিনি ৰঙচুৱা হৈছে, এতিয়া আমি ইয়াতে আলুখিনি দিম। সোৱাদ অনুসৰি অলপ নিমখ দিছোঁ আৰু হালধি দিছোঁ। আলুখিনি ভজা অলপ ৰঙচুৱা হোৱাৰ পিছত ইয়াতে আমি থেকেৰাখিনি দিম। আলুখিনি প্ৰায় সিজিলে আমি ইয়াতে এতিয়া পানী দিম। ইয়াতে এতিয়া আলুখিনি আমি ভাঙি ভাঙি দিছোঁ। ইয়াতে মাছখিনি এড কৰিম। মাছৰ টেঙাৰ জোলখন ৰেডি হোৱালৈকে আমি কাচকলৰ চালাড এখন ৰেডি কৰিছোঁ। আহকচোন চাওঁ কেনেকৈ বনাওঁ। কাচকলৰ চালাডখনৰ বাবে আমাক লাগিব এয়া লৈছোঁ পিঁয়াজ, জলকীয়া আৰু নিমখ আৰু এয়া লৈছোঁ বুট। এতিয়া কাচকলটো আমি এতিয়া ৰুকনিয়েদি ৰুকিম। এতিয়া গোটেইখিনি আপোনালোকে ভালদৰে মোহাৰি সানি ল'ব। খাবলৈ কিন্তু বহুত টেষ্টি হয়, আপোনালোকে ট্ৰাই কৰি চাব। কাচকলৰ চালাডখন প্ৰায় ৰেডি হ'ল। ট্ৰাই কৰি চাব, খাবলৈ বৰ সোৱাদ হয়। মাটিমাহৰ বৰাৰ কাৰণে আমাক লাগিব এয়া আমি মাটিমাহ লৈছোঁ আৰু এটা পিঁয়াজ লৈছোঁ আৰু জলকীয়া আৰু অলপ পিঠাগুড়ি লৈছোঁ।
প্ৰথমতে আমি মাটি দালিখিনি অলপ গুৰি কৰি ল'ব লাগিব। এঠা এঠা হোৱালৈকে বান্ধিব। এয়া আমাৰ গোটেইকেইটা বৰা বন্ধা হ'ল। আপোনালোকে এনেদৰে চেফত বনাব পাৰিব। এতিয়া আমি বৰাকেইটা তেলত ফ্ৰাই কৰিম। ইয়াতে অলপ মিঠাতেল দি লৈছোঁ। গেছটো আপোনালোকে ল' ফ্লেমত থৈ দিব। এনেদৰে ঘৰত আপোনালোকে ট্ৰাই কৰি চাব। এয়া বৰাখিনি আমাৰ ৰেডি হ'ল। এতিয়া অন্য ৰেচিপিলৈ গৈছোঁ। এতিয়া আমি কাচকল বাকলিৰ চাটনি বনাম। সেয়েহে আমি কাচকলটোৰ বাকলিটো চেলাই ল'ব লাগিব। এনেদৰে ইয়াত লাগিব কেঁচা জলকীয়া, নহৰু, আদা আৰু নিমখ। এতিয়া আমি কাচকলৰ বাকলিটো মিহিকৈ কুটি ল'ব লাগিব। এতিয়া আমি এইখিনি পাতা পচলাত পিচিম।